নমস্কাৰ। আজি আহিছোঁ পথাৰলৈ। মই পথাৰলৈ আহি থাকোঁ, ভিডিঅ' বনোৱাহে নহয়। মোৰ গৰু আছে, গৰুক পানী খুৱাব লাগে, তাৰপিছত ঘাঁহ দিব লাগে। এইটো মোৰ আলু খেতি, কিবাকিবি সৰিয়হ খেতি কৰা আছে। তাৰপিছত এইবিলাক গোটেই গাঁৱৰ ৰাইজৰ সৰিয়হ এইফালে আৰু আমাৰ সৰিয়হ কৰা আছে। এবাৰ নিজে কৰা নাই বাৰু, পাপাই এবাৰ লোকক দিছিলে কৰিবৰ কাৰণে। আমি লোককে দিম, কিন্তু দুবছৰমান নিজে কৰিছিলোঁ, আকৌ এবাৰ লোকক দিছে। আমাৰ নিজৰ বেলেগ কাম আছে, চাহৰ বাগান কিবাকিবি আছে। তো গৰুহাল ইয়াত হাবিৰ মাজত আজি অলপ খাবলৈ দিছোঁ। এইবিলাক মুকলি দিলোঁ, শুকাই আছে আকৌ খাবলৈ ঘাঁহ নাইকিয়া হৈছে। এডোখৰ আমি খেতি নকৰাকৈ গৰুৰ কাৰণে ঘাঁহে ৰাখিছিলোঁ বাৰু। এতিয়া সেই শুকাই যোৱাৰ কাৰণে গৰুকেইটা পেট নভৰা হৈছে। আমাৰ গৰু হালোৱা গৰু, যিহেতু অলপ ডাঙৰমীয়া গৰু, এতিয়া সিহঁতক পেট ভৰাবই লাগে, নহ'লে অলপ নিজৰে বেয়া লাগি থাকে দিয়কচোন। আৰু এইকেইদিন ভাওনা চাওনা ভিডিঅ' দিব পৰা নাই, সেইটো কাৰণতে ভাওনা চাওনা এইকেইদিন হোৱা নাই, ক'তো চাবলৈ যাব পৰা নাই। সেয়াই আৰু বাকী ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া ভাল লাগে অলপ।